এগৰাকী স্বামীহৰা মহিলা নিজ কৰ্মৰে আহিছে তেওঁ চৰ্চালৈ। ৰহাৰ ববিতা হাজৰিকা এতিয়া স্বাৱলম্বী। গৰু ফাৰ্মৰ জৰিয়তে গঢ়িছে জীৱনৰ বাট। ৰহাৰ ২ নং মহলাৰ এইগৰাকী মহিলা হৈছে ববিতা হাজৰিকা। স্বামী উৎপল হাজৰিকাৰ অকাল মৃত্যুৰ পাছত মহিলাগৰাকীৰ জীৱনলৈ নামি আহিছিল অমানিশা। স্বামীৰ অকাল মৃত্যুৰ পাছত ববিতা হাজৰিকাই তেওঁ কন্যা সন্তানটিক লৈ যথেষ্ট বিপদত পৰিছিল যদিও জীৱন যুদ্ধত হাৰ নামানি ববিতাই তেওঁৰ স্বামীয়ে প্ৰতিষ্ঠা কৰা গৰুৰ ফাৰ্মখন চলাবলৈ লয়। বৰ্তমান কেইবাজনীও গাই থকা ফাৰ্মখনৰ পৰা দৈনিক ২০ৰ পৰা ২৫ লিটাৰ গাখীৰ উৎপাদন হৈ আহিছে। এই গাখীৰ বিক্ৰী কৰিয়েই ববিতা হাজৰিকাই স্বচ্ছলতাৰে জীৱন চলাই আহিছে। মই আজি 2019 চনৰ পৰা গৰু ৰাখি আছো, কিন্তু তাৰ 2020 চনত মোৰ হাজবেণ্ড ঢুকোৱাৰ কাৰণে তেতিয়াৰ পৰা ময়ে গৰু ফাৰ্মখন চলাই আছো। আৰু মোৰ ছোৱালী এজনী আছে, আৰু মোক নিজকে ছোৱালীজনীক পঢ়া শুনাৰ দায়িত্বৰ কাৰণে বা মোৰ নিজৰে স্বাৱলম্বী হ'বৰ কাৰণে মই আজি ইমান দিনে মোৰ গৰুখিনি মই ৰাখি আছো। মোৰ গাই 2জনী আছে আৰু চেউৰী 4জনী। দৈনিক কিমান মান গাখীৰ উৎপাদন কৰি আছে? মোৰ দৈনিক 20-25 লিটাৰ গাখীৰ উৎপাদন হয়। ক'ত বিক্ৰী কৰে? মই পুৰবী ডায়েৰীটো দিওঁ, খুচুৰাও বেচো। এগৰাকী মহিলা হিচাপে ববিতা হাজৰিকাই দেখুৱাই অহা কৰ্মৰাজি এতিয়া আন 10গৰাকী মহিলাৰ বাবে হৈ পৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। ৰহাৰ পৰা কেমেৰাত ৰাজৰ সৈতে অসীম চেত্ৰীৰ প্ৰতিবেদন, ঈশান নিউজ।